নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ খবৰ দৰ্শকসকলক স্বাগতম জনাই লৈ আহিছোঁ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰে এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি ত্যাগ কৰিব। যদিহে শাসনৰ গাদী হেৰুৱাই বিজেপি, তেন্তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি ত্যাগ কৰিব আৰু কংগ্ৰেছৰ দুৱাৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে একেবাৰে বন্ধ। বিজেপি শাসনৰ গাদী হেৰুৱালে পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। পদত্যাগ কৰা প্ৰথমজন ব্যক্তিয়ে হ'ব হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ বেয়া দিন আহিলে হিমন্ত বিশ্ব শৰ্মা কেতিয়াও লগত নাথাকে। মুখ্যমন্ত্ৰীৰ সাহস নাই বিজেপিতে থাকিম বুলি ক'বলৈ। হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও কংগ্ৰেছত লোৱা নহ'ব। হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও আৰু কংগ্ৰেছত গ্ৰহণ কৰা নহয়। কংগ্ৰেছৰ দুৱাৰত আৰু টুকৰ মাৰি লাভ নাই হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ চেহেৰা আজিকালি ক'লা হৈ গৈছে। অসমৰ ৰাইজে এতিয়া প্ৰশ্ন কৰে হু ইজ হিমন্ত বিশ্ব শৰ্মা। আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰীজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। প্ৰকৃত হিন্দু নেতা হোৱাৰ এটা গুণো নাই হিমন্ত বিশ্ব শৰ্মাৰ গাত। এইবাৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয়। 8 ফেব্ৰুৱাৰীত পাকিস্তান তথ্য ছুপাৰ ফ্লপ হ'ল। স্বাধীনতাৰ বাবে কোৱা মানুহৰ ওচৰলৈ আৰক্ষী পঠিয়াই দিছে। গৰজি উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। বিজেপিয়ে শাসনৰ গাদী হেৰুৱালে পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মা। পদত্যাগ কৰা প্ৰথমজন ব্যক্তিয়ে হ'ব হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ বেয়া দিন আহিলে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছলৈ বুলি দাপলি মেলিব, এই মন্তব্য কৰিছে এপিচিচিৰ সভাপতি সাংসদ গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত লাখ লাখ মহিলাই পাব 9,000কৈ টকা। বন্ধুসকল, 20 ফেব্ৰুৱাৰীত নিদিয়ে 10,000কৈ টকা। 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ডেটটো সলনি কৰি দিয়া হৈছে। এইবাৰ দিব 10 মাৰ্চত 9,000কৈ টকা। ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত দিয়া হ'ব ৰাজ্যৰ মহিলাসকলক 9,000কৈ টকা। 20 ফেব্ৰুৱাৰীত 8,000 টকাৰ প্ৰদানৰ কথা আছিল মুখ্যমন্ত্ৰীৰ। এতিয়া 9,000 টকা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব এই ধন। ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত পাব 9,000কৈ টকা। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপিত যোগদান কৰিব ভূপেন বৰাই। মুখ্যমন্ত্ৰীৰ বিশদ মন্তব্য। বিজেপিত যোগদান কৰিব ভূপেন বৰাই। মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিকভাৱে ঘোষণা। 22 ফেব্ৰুৱাৰীত বিজেপিত যোগ দিব ভূপেন বৰাই। ভূপেন বৰাৰ সৈতে বহু কংগ্ৰেছ নেতাই যোগ দিব বিজেপিত। অৱশেষত সিদ্ধান্ত ল'লে ভূপেন বৰাই। কাইলৈ পুনৰ ভূপেন বৰাৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰী। ভূপেন বৰাৰ ড্ৰয়িং ৰুমত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা। সোমবাৰে ভূপেন বৰাই পদত্যাগ কৰিছিল কংগ্ৰেছৰ পৰা। বিজেপিত যোগদানৰ ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে। ভূপেন বৰাৰ বাসগৃহৰ বাহিৰত অসংখ্য লোকৰ ভিৰ। বাসগৃহৰ সন্মুখত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। বিজেপিত যোগদান কৰিব ভূপেন বৰাই। 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ঘৰে ঘৰে বিজেপিক ভোট নিদিবলৈ প্ৰচাৰত ওলাইছে আক্ৰাসু। ঘৰে ঘৰে বিজেপিক ভোট নিদিবলৈ চলোৱা হ'ব প্ৰচাৰ। 26ত আক্ৰাসুৱে বিজেপিক ভোট নিদিয়া বুলি মন্তব্য। বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে আক্ৰাসু। তামাৰহাটৰ পৰা ভালাজানলৈ আক্ৰাসু মটৰচাইকেল ৰেলী। বিজেপি চৰকাৰ প্ৰতাৰক মিছলীয়া আখ্যা। নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ। ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে চলোৱা হৈছে প্ৰচাৰৰ হুংকাৰ। কোচ ৰাজবংশী লোকসকলক জনজাতিকৰণ পৃথক কমতাপুৰ ৰাজ্যৰ দাবী। ঘৰে ঘৰে বিজেপিক ভোট নিদিবলৈ চলোৱা হ'ব প্ৰচাৰ। 26ত আক্ৰাসুৱে বিজেপিক ভোট নিদিয়া বুলি মন্তব্য কৰিছে। ঘৰে ঘৰে বিজেপিক ভোট নিদিবলৈ চলোৱা হ'ব প্ৰচাৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আকৌ বিৰোধীত খহনীয়া। 3 বিধায়কে যোগ দিব অগপত। ৰাজ্যৰ বিৰোধীত আকৌ ব্যাপক খহনীয়া। 3 বিৰোধী বিধায়কে একেলগে যোগদান কৰিব অগপত। কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদ যোগ দিব অগপত।
এআইইউডিএফৰ কৰিমুদ্দিন বৰভূঞাই যোগদান কৰিব অগপত। এআইইউডিএফৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে যোগ দিব অগপত। অগপৰ নেতৃত্বৰে ৰুদ্ৰদাৰ বৈঠকত তিনি বিধায়কৰ। বিধানসভাৰ অগপৰ বিধায়নী কক্ষত ৰুদ্ৰদাৰ বৈঠক। ৰাজ্যৰ বিৰোধীত আকৌ ব্যাপক খহনীয়া। তিনি বিৰোধী বিধায়কে একেলগে যোগ কৰিব অগপত। কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদে যোগ দিব অগপত। ৰাজ্যৰ বিৰোধীত আকৌ ব্যাপক খহনীয়া। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।